মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ পাঠটো আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, আমি ইয়াৰ আগৰ পাঠটোত ইংৰাজসকলৰ ভাৰতবৰ্ষলৈ আগমন কেনেধৰণে ঘটিছিল সেইখিনি পঢ়ি আহিছোঁ। এতিয়া আমি ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ বিষয়ে আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, যেতিয়া মোগল সম্ৰাট ঔৰংজেবৰ মৃত্যু হৈছিল, তেওঁৰ মৃত্যুৰ পিছত মোগল সাম্ৰাজ্যত ক্ষমতাক লৈ বিভিন্ন ধৰণৰ বেমেজালিৰ সৃষ্টি হৈছিল আৰু সেই বেমেজালিৰ সুযোগ গ্ৰহণ কৰি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ ৰাজনীতিত প্ৰৱেশ কৰিবলৈ লৈছিল। ইষ্ট ইণ্ডিয়া কোম্পানীৰ কৰ্মপটু বিষয়া ৰবাৰ্ট ক্লাইভে বংগৰ নৱাব চিৰাজউদ্দৌলাৰ লগত এখন যুদ্ধ কৰিছিল। সেইখন যুদ্ধই আছিল পলাচী যুদ্ধ। সেই যুদ্ধখনত ৰবাৰ্ট ক্লাইভে অৰ্থাৎ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়া ৰবাৰ্ট ক্লাইভে বংগৰ নৱাব চিৰাজউদ্দৌলাক পৰাস্ত কৰিছিল আৰু ক্ৰমান্বয়ে ভাৰতবৰ্ষত ইংৰাজৰ সাম্ৰাজ্যৰ পাতনি মেলিছিল। পলাচী যুদ্ধৰ প্ৰায় 100 বছৰৰ পিছত অৰ্থাৎ ব্ৰিটিছসকলৰ শাসন শোষণত অতিষ্ঠ হৈ ভাৰতবৰ্ষত এটা বিদ্ৰোহৰ সূত্ৰপাত হৈছিল। সেই বিদ্ৰোহটো আছিল ভাৰতৰ ৰাজনীতিত বা ভাৰতবৰ্ষত প্ৰথম বিদ্ৰোহ, যি বিদ্ৰোহ বিদেশী বা ব্ৰিটিছৰ কবলৰ পৰা ভাৰতবৰ্ষখনক মুক্ত কৰাৰ এটা প্ৰথম আন্দোলন। এই বিদ্ৰোহ 1857 খ্ৰীষ্টাব্দত চিপাহীসকলে কৰিছিল। এই বিদ্ৰোহ কিন্তু ইংৰাজ চৰকাৰে বা কোম্পানীৰ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিছিল। এই চিপাহী বিদ্ৰোহ কিন্তু সফল নহ'ল। যদিও এই বিদ্ৰোহ সফল নহ'ল, কিন্তু এই চিপাহী বিদ্ৰোহে ভাৰতীয় জনগণৰ মনত জাতীয় চেতনা জাগ্ৰত কৰিবলৈ সক্ষম হৈছিল আৰু জাতীয়তাবাদৰ বীজ সিঁচিবলৈ সক্ষম হৈছিল। যেনেকৈ ইউৰোপত ষষ্ঠদশ শতিকাত সংঘটিত হোৱা নৱজাগৰণে এখন নতুন ইউৰোপৰ জন্ম দিছিল, ঠিক তেনেধৰণে ভাৰতৰ ৰাজনৈতিক মুক্তিৰ বাবে কৰা এখন বিদ্ৰোহে সমগ্ৰ ভাৰতবৰ্ষখনকে এটা নতুন ৰূপ প্ৰদান কৰিছিল। ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ কাৰকসমূহৰ ভিতৰত এটা অতি গুৰুত্বপূৰ্ণ কাৰক হ'ল পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ। ঊনবিংশ শতিকাৰ প্ৰথম অৱস্থাত কেইগৰাকীমান ইংৰাজ ব্যক্তিৰ প্ৰচেষ্টাত ভাৰতীয় শিক্ষা ব্যৱস্থাত আধুনিক দিগন্তৰ সূচনা হৈছিল। এই আধুনিক শিক্ষা ব্যৱস্থা প্ৰথম বংগদেশত আৰু পিছলৈ ভাৰতৰ অন্য ঠাইলৈ বিস্তাৰিত হৈছিল। 1835 খ্ৰীষ্টাব্দত গভৰ্ণৰ জেনেৰেল পৰিষদৰ সদস্য লৰ্ড মেকলেয়ে ইংৰাজী ভাষাৰ মাধ্যমেৰে পশ্চিমীয়া শিক্ষা ভাৰতবৰ্ষত প্ৰৱৰ্তনৰ পৰামৰ্শ দিছিল। উক্ত পৰামৰ্শৰ ভিত্তিতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ চৰকাৰে ভাৰতত আধুনিক শিক্ষা প্ৰৱৰ্তনৰ যো-জা আৰম্ভ কৰিছিল। উক্ত যো-জাৰ ফলস্বৰূপে 1854 খ্ৰীষ্টাব্দত ছাৰ চাৰ্লছ উডে তেওঁ শিক্ষা সংস্কাৰৰ বাবে এখন আঁচনি প্ৰস্তুত কৰিছিল আৰু সেই আঁচনিখনত কেইটামান তেওঁ পৰামৰ্শ দিছিল। সেই পৰামৰ্শসমূহ আছিল এনেধৰণৰ। তেওঁ কৈছিল যে নিম্ন পৰ্যায়ত দেশীয় ভাষাৰে শিক্ষা প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। উচ্চ পৰ্যায়ত ইংৰাজী ভাষাৰে শিক্ষা প্ৰদানৰ নিৰ্দেশনা প্ৰদান কৰিছিল।
মেধাৱী ছাত্ৰক বৃত্তি দিয়া আৰু শিক্ষানুষ্ঠানত চৰকাৰী অনুদান আদিৰ ব্যৱস্থা কৰি শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি কৰাৰ আঁচনি গ্ৰহণ কৰিছিল। প্ৰতিখন প্ৰদেশতে শিক্ষা বিভাগ খুলিবলৈ পৰামৰ্শ আগবঢ়াইছিল। এনেদৰে পাশ্চাত্য শিক্ষাই বংগবাসীক আকৰ্ষিত কৰাৰ লগতে কলিকতাৰ শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰিবলৈ যোৱাটো বা পঢ়িবলৈ যোৱাটো ছাত্ৰসকলৰ বাবে এটা গৌৰৱৰ বিষয় হৈছিল। ছাত্ৰসকলে কলিকতাৰ শিক্ষানুষ্ঠানত পুথি অধ্যয়নৰ যোগেদি পাশ্চাত্য জগতৰ মহান চিন্তাবিদসকলৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ আহিছিল। ৰুছো, ভলটেয়াৰ, বাক, স্পেন্সাৰ আদি বিখ্যাত ব্যক্তিৰ লিখনি পঢ়ি ভাৰতীয় নতুন যুৱচামৰ মাজত জাতীয়তাবাদৰ বিকাশ ঘটিছিল আৰু ইয়ে ক্ৰমান্বয়ে সমাজৰ সকলো দিশতে জাতীয়তাবাদৰ ভাৱ জাগ্ৰত কৰিবলৈ সক্ষম হৈছিল। ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ আলোচ্য বিষয়টোৰ পৰা তোমালোকে কিছু হ'লেও উপকৃত হ'বা বুলি আশা কৰিলোঁ। ধন্যবাদ।